আপুনি এটা অন কেমেৰা আছে হা আপোনাৰ ৰেকৰ্ডিং হৈ আছে ভিডিঅ' আৰু তুমি সঁচা কথা ক'বলৈ গ'লে তুমি যদি পাব্লিক ট্ৰেইন ষ্টেচনত পাদিও দিয়া না মই গম পাই যাম আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে বিশেষকৈ মই কওঁ বিতুপন শইকীয়া আৰু বিকাশ চেত্ৰী আই লাভ ট্ৰেভেল এণ্ড ফুডৰ কিছু মেমৰেবল মমেণ্ট এই ভিডিঅ'টোৰ আছিলে। ভিডিঅ'টোৰ পৰা মই শ্বৰ্ট কৰি পিনি মানে ভিডিঅ'টো বহুত দীঘল হৈ গৈছিলে, সেইকাৰণে মই শ্বৰ্ট কৰি পিনি আৰু 3টা ভিডিঅ' তৈয়াৰী কৰিছিলোঁ। 2টা প্ৰেংক কল আছিলে, এটা আছিলে লভ ষ্টৰী ৰাউণ্ড। চ' সেইটো 3টা ভিডিঅ' চাবলৈ আপুনি তলৰ ডেছক্ৰিপশ্যনত ক্লিক চাওক, তাত আছে ভিডিঅ' লিংকসমূহ। আপুনি তাত গৈ পিনি সেই ভিডিঅ'সমূহৰ আমেজ ল'ব পাৰিব। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। স্কিপ নকৰিব কাৰণ ভিডিঅ'টোৰ মাজত আৰু শেষতো বহুত ধৰণৰ মেমৰেবল মমেণ্ট আছে, সেইখিনি আপোনালোকৰ কাৰণে উপযোগী হয়। যি ডেজিং ফেষ্টিভেল আহিছে, ডেজিং ফেষ্টিভেলৰ বিষয়ে ডিম্পু বৰুৱাই কি কৈছিলে এই ভিডিঅ'তে পাব আপুনি। চ' ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। বিশেষকৈ আজি মোৰ চেনেলত আছে আমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ চেত্ৰী, ৱেলকাম। থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং। আৰু এইফালে আছে আমাৰ বিতুপন শইকীয়া, ৱেলকাম। নমস্কাৰ। বিশেষকৈ দুজনক মই ইয়াত মোৰ চেনেলত ৱেলকাম জনাইছোঁ। লগতে এইটো জনাব বিচাৰিছোঁ মোৰ ভিউৱাৰ্ছসকলক, ইউটিউবৰ জাৰ্ণি যিটো ষ্টাৰ্ট কৰিছে, ষ্টাৰ্ট কৰাৰ আঁৰৰ ৰহস্যসমূহ মই মোৰ চেনেলৰ জৰিয়তে আপোনালোকৰ আগত উলিয়াব বিচাৰিছোঁ। চ' পোনপ্ৰথমবাৰে আৰম্ভ কৰিছোঁ আমাৰ বিতুপন ডাঙৰীয়া। দাদা আপুনি ইউটিউবৰ যাত্ৰা কেনেকৈ আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে আৰু কি কাৰণে কৰিলে? মোৰ ইউটিউবৰ যাত্ৰা বুলি ক'বলৈ হ'লে বৰ দীঘলীয়া হৈ যাব, সেইকাৰণে মই ছুটিকেই কওঁ। থুলমূলকৈ ক'লে 2007 চনতে মই ইউটিউব মোৰ চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত ইউটিউবত ভিডিঅ' ইমান টাইম বিশেষকৈ দিয়া নাছিলোঁ, কিন্তু কেতিয়াবা এনেই মন গ'লে এটা দুটা দি চাওঁ। কিন্তু সঁচাকৈ ইউটিউবলৈ আহিছোঁ বুলি ক'বলৈ হ'লে 2018 পৰাহে আহিছোঁ। 2016ত মই প্ৰথমটো ব্লগ কৰিছিলোঁ, কিন্তু সেইটো এতিয়া মই ডিলিট কৰিলোঁ। কিন্তু 2018 পৰা মই ইউটিউবত মানে আহিছোঁ বুলি ক'ব পাৰি। আপুনি বিশেষকৈ কাৰ পৰা ইনস্পায়াৰ হৈ পিনি আপুনি ধৰক ইউটিউবৰ যাত্ৰা আৰম্ভ কৰিছিলে? মই চাইছিলোঁ বহুতো বাহিৰা ব্লগ চেনেল, যেনে কেচি নেষ্টাৰ্ট, পিটাৰ মেকিনন, এনেকৈ বহুত আছে। তেওঁলোকক চাই ইনস্পিৰেশ্যন পাইছিলোঁ যে মই দেখা নাছিলোঁ যে অসমত কোনোবাই ব্লগিং কৰিছে বা এনেকুৱা। কিন্তু যেতিয়া দেখিলোঁ যে জিঅ' অহাৰ পিছৰ পৰা অসমতো ব্লগিং ষ্টাৰ্ট হৈছে, বহুতে কৰিছে, তেওঁলোকক দেখি মোৰ এটা সাহস আহিলে যে তেওঁলোকে যদি কৰিব পাৰিছে মইনো কেলৈ কৰিব নোৱাৰিম। সেইদৰে আহিলে। আচলতে মই ভাবি আছিলোঁ মই ইংলিছ বা হিন্দীত কৰিম, কিন্তু ইংলিছ আৰু হিন্দী আমাৰ মুখতো শুনিলে কেনেকুৱা লাগে জানাই। সেইকাৰণে মই অসমীয়াত তেওঁলোকক দেখি যথেষ্ট ইনস্পিৰেশ্যন পালোঁ আৰু লগতে নিজৰ ভাষাতে আগুৱাই নিজৰ মাতৃভাষাটোকে ল'লোঁ। ঠিক আছে, এইবাৰ আহিছোঁ আমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ চেত্ৰীৰ ওচৰৰে। বিশেষকৈ বিকাশ চেত্ৰীয়ে ব্লগিং চেনেলটো ষ্টাৰ্ট কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু কাৰ পৰা ইনস্পায়াৰ হৈ পিনি আৰম্ভ কৰিলে? মোৰ থেংক ইউ ছ' মাছ প্ৰথমতে মইনাকিও তেওঁৰ চেনেলটোত আজি আমাক ইনভাইট কৰাৰ বাবে। আৰু মই প্ৰথমতে ব্লগটো মানে মোৰ আগৰ পৰাই মানে এনেকুৱা ভিডিঅ' কৰা মোৰ চখ। মই কাৰণে ৰেডি কৰি থৈ দিছোঁ। মোৰ এটা চেনেল আছে, এই চেনেলটো চখ বিকাশ চেত্ৰী। এই চেনেলটো মোৰ ফাৰ্ষ্ট চেনেল আছিল, 256 ছাবস্ক্ৰাইবাৰ আছে। আৰু এইটো চেনেলটো কেতিয়া মই খুলিছোঁ জানা, 2014ত। ঠিক আছে। আৰু ইয়াতে মই ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ, টাৱাঙত গৈছিলোঁ। মই মুখখন দেখুওৱা নাছিলোঁ মানে, কিন্তু মোৰ ভইচটো আছে। এনেকৈ বনাই কিনে ভিডিঅ'টো বনাইছোঁ। চোৱা কিমান বছৰ আগত, 4 years ago। মানে মোৰ এই 4 years আগৰ পৰাই মানে মোৰ কিবা এটা এই ভিডিঅ' প্ৰতি মানে ৰাপ আছিল। মানে ইণ্ডিয়াৰ #1 ব্লগাৰ যাৰ পৰা মই ইনস্পায়াৰ হৈ কিনে মই ব্লগিং চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ ভালকৈ মানে এই চেনেলটো। কিন্তু এতিয়া মোৰ চেনেল আছে আই লাভ ট্ৰেভেল এণ্ড ফুড। 2018ৰ ফাৰ্ষ্টত, এতিয়া 2019ৰ 20 আহিব আৰু এমাহৰ পিছত, মানে 2 বছৰে হ'ব আৰু মানে 2 বছৰৰ পৰা মই এইটো চেনেলত ব্লগ বনাই আছোঁ। আমাৰ ইণ্ডিয়াৰ #1 ব্লগাৰ মুম্বাইৰ নিখিলৰ পৰা মই ইনস্পায়াৰ হৈ তেওঁৰ পৰা মই ইনস্পায়াৰ হৈ কিনে মই এটা ব্লগটো কণ্টিনিউ কৰি আছোঁ লাষ্ট 2 yearsৰ পৰা। বিশেষকৈ আৰু এতিয়া কৈছোঁ তুমি যে তোমাৰ যিটো চেনেলৰ নাম ৰাখিছা আই লাভ ট্ৰেভেল এণ্ড ফুড, তাৰ আৰু কথাটো কি? আৰু কথা একো নহয়। মই প্ৰথমতে যেতিয়া চেনেলটো ক্ৰিয়েট কৰিছিলোঁ ভালকৈ, আগতেতো মোৰ গোটেইখিনি মই এই চেনেলটো খোলাৰ আগতে গোটেই মোৰ ইউটিউবক লৈ এক্সপিৰিয়েঞ্চ হৈ গৈছিল মানে। কাৰণ মই দেখালোঁ তোমাক, মই 4 বছৰ আগতে মই ইউটিউবত ভিডিঅ' আপলোড কৰিছিলোঁ। অসমত চাগে এনেকুৱা বহুত কমেই হ'ব, বিতুপন দা বহুত কমেই ইউটিউবাৰ আছে যোনে 4 বছৰ আগত ইউটিউবত ভিডিঅ' আপলোড কৰিছে। বহুত কম হ'ব, আছে নথকা নহয়, কিন্তু কম হ'ব বহুত। কিন্তু মই এইটো চেনেল খোলাৰ আগতে মানে ইউটিউবৰ গোটেইখিনি নলেজ লৈ লৈছিলোঁ। মানে মই নলেজ গোটেইখিনি আছিলে মোৰ এইটো চেনেল খোলাৰ আগতে। তেতিয়া মই ভাবিলোঁ যে চেনেলৰ নামটো কি ৰাখোঁ, বহুত ভাবিলোঁ মই কি ৰাখোঁ, বিকাশ নিজৰ নামে ৰাখোঁ নে কি ৰাখোঁ। তেতিয়া মই নিজকে সুধিছিলোঁ মানে, এনেই মইতো ব্লগে দিম, মইতো ভাবি লৈছিলোঁ যে মই ব্লগে আপলোড কৰিম মোৰ চেনেলটোত, মানে কণ্টেণ্ট অকল মই ব্লগে দিম বুলি। তেতিয়া মই নিজকে সুধিছিলোঁ যে মই চেনেলটো কি নাম থ'ম। এতিয়া ভাবি মই কি ভাল পাওঁ, মই নিজকে সুধিছিলোঁ মই কি ভাল পাওঁ। তেতিয়া মোৰ মাথাত এটাই বস্তু আহিছে যে মই ফুৰি ভাল পাওঁ আৰু এই খাই ভাল পাওঁ। সেইটো মোৰ আগতে ভাবিলোঁ যে এইটোৱে নাম ধৰি বুলি ক'লোঁ, ইউনিকো হ'ব, আই লাভ ট্ৰেভেল এণ্ড ফুড।
আৰু এনেকুৱা কোনো মানুহ নাই যে এই দুটা বস্তু বেয়া হ'ব প্ৰত্যেকটো ভিডিঅ'ত ক'ব গ'লে মই মানে এটা নাই এবাৰ ছাজেশ্যন লওঁৱে বিতুপন দা যে বিতুপন দা এইটো কৰিলে কেনেকুৱা হ'ব সেইটো কেনেকুৱা হ'ব ডেইলি ফোন কৰোঁ মানে বিতুপন দা যে এইটো কৰিলে কেনেকুৱা হ'ব কিবা এটা ডিচিশ্যন লোৱাৰ আগতে বিতুপন দা হওক আমাৰ ভাস্কৰ দা হওক আৰু ভূপন দা এই তিনিজনৰ পৰা মই মানে সদায় শিকি থাকোঁ বস্তুবিলাক ভূপন দা বিতুপন দা আৰু ভাস্কৰ দা সদায় মানে মই নতুন নতুন বস্তু এওঁলোকৰ পৰা শিকিছোঁ হা চিনি পাব বহুতে ক'লে যে এইটো চেনেল নামটো যদি বদলাই দিওঁ বহুত ডাঙৰ মূৰ্খামি হ'ব বুলি সেইকাৰণে মই চেনেল নামটো আৰু এইটো নবদলাওঁ আৰু মানে ফিক্স থাকিব আৰু ঠিক আছে এবাৰ আহিছোঁ আকৌ আমাৰ বিতুপন দাৰ ওচৰতে বিতুপন দাক সুধিছোঁ বিতুপন দা শিক্ষাগত আৰ্হতা ক'ৰ পৰা কেতিয়া যথেষ্ট বুঢ়া বুলিয়ে ক'ব লাগিব মই কেতিয়া কৰিছোঁ চনসমূহ মই ক'ব নোৱাৰিম চাগে কিন্তু মই লখিমপুৰ গভ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ তাৰপিছত মই নৰ্থ লখিমপুৰ কলেজত পঢ়িলোঁ তাৰপিছত কেন্দ্ৰীয় মহাবিদ্যালয়তো পঢ়িছিলোঁ তাৰপিছত মই BCA কৰিব গ'লোঁ নেৰিমত গুৱাহাটী নেৰিমত কিন্তু BCA কৰি থাকোঁতে মই আধাতে পঢ়া বাদ দিলোঁ মই মানে গ্ৰাফিক ডিজাইনিঙৰ কৰ্চ কৰিছিলোঁ গ্ৰাফিক ডিজাইনিং ফিল্ম এডিটিং এনেকুৱা এনিমেশ্যন সেইখিনি কৰ্চ কৰিছিলোঁ আৰু কৰ্চখিনি কৰি থকাৰ কাৰণে লগতে BCA আৰু গ্ৰাফিক ডিজাইনিংখিনি একেলগে কৰি থকাৰ কাৰণে মানে মোৰ পঢ়াত হেম্পাৰ হৈছিলে চ' BCAটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু মই গ্ৰাফিক ডিজাইনিং লাইনটোলৈ আহি গ'লোঁ আৰু তেনেকৈয়ে মানে মই এটা কেৰিয়াৰ গঢ়ি লৈছিলোঁ গুৱাহাটীত অলৰেডি মোৰ অফিচ আছিলে বা এনেকুৱা আছিলে গুৱাহাটীত কিন্তু কিছুমান বিশেষ কাৰণত মানে মই ঘৰলৈ আহিবলগীয়া হ'ল অলপ মাৰ অসুখ আছিলে এনেকুৱা ত' সেইকাৰণে মই গুৱাহাটী এৰি লখিমপুৰ গুচি আহিলোঁ কিন্তু মানে মোৰ শিক্ষাগত আৰ্হতা বুলি ক'বলৈ গ'লে সেইখিনিয়ে মানে গ্ৰেজুৱেট নহয় কাৰণ BCAটো মোৰ কমপ্লিট নহ'ল সেয়াই ঠিক আছে এইবাৰ আকৌ আহিছোঁ আমাৰ বিকাশ জ্যোতিৰ ওচৰতে তেখেতৰ শিক্ষাগত আৰ্হতা ক'ৰ পৰা কেতিয়া শিক্ষাত মই ইমান হেৰি নহয় শিক্ষাত ইমান ভাল নহয় মই মামাহঁতৰ ঘৰত মই ৰূপনগৰত পঢ়িছিলোঁ ক্লাছ 1, 2 তাৰপিছত মই সৰুতে বহুত বদমাছ আছিলোঁ মানে ঘূৰি ফুৰোঁ স্কুলৰ পৰা আহি কিনে মাহঁতে মানে মোক লৈ কিনে সদায় মানে বিচাৰিব যায় মই স্কুলৰ পৰা আহোঁ ঘৰত মানে মাহঁতে গম নোপোৱাকৈ ভাত খাই কিনে শুব দিয়ে মনে মনে ওলাই কিনে ক'ৰবাত গুচি যাওঁ মানে বহুত দূৰত গুচি যাওঁ মানে মাহঁতে মোৰ কাৰণে মানে বহুত টেনশ্যন হৈ গৈছিল মানে সদায় বিচাৰি যাব লাগে বহুত মাৰো খাইছিলোঁ সৰুতে তাৰপিছত মোক মামাহঁতে লৈ গ'ল ক্লাছ 2ৰ পৰা মামাহঁতে লৈ গ'ল মানে মামাহঁতৰ ঘৰত পঢ়িলোঁ নৰ্থ গুৱাহাটী তাৰপিছত ক্লাছ 3, 4, 5 তাতে পঢ়িলোঁ 2 বছৰ আকৌ মামাহঁতৰ ঘৰত আকৌ মোক ক্লাছ 5ত মানে তেতিয়া অলপমান 2 বছৰ মামাহঁতৰ ঘৰত ডিষ্ট্ৰিক্ট মানে তাতে ভালকৈ অলপ পঢ়িলোঁ মানে গম পাইছে আৰু নাই ঠিক আছে ভালকৈ ভাল হৈছে মানে 5, 6, 7, 8 আকৌ গুৱাহাটীত পঢ়িলোঁ মোৰ নিজৰ তাতে ৰূপনগৰত ঘৰতে ৰূপনগৰত আমাৰ ওচৰতে আকৌ 8ত মানে এইটো মানে ফেইল কৰিলোঁ 8ত মানে আকৌ পুৰণা সেইটো আহি গ'ল মানে 8ত আহিলে মানে 8 গুণ্ডা গেট বুলি যে কয় আপুনি 8 গুণ্ডা গেট হৈ গৈছোঁ পুৰা ঘূৰি ফুৰোঁ নপঢ়োঁ 8ত ফেইল হৈছোঁ তাৰপিছত 8ত আকৌ মামাহঁতে লৈ গ'ল নাই আকৌ মই নহ'লে মেট্ৰিক পাছে কৰিব নোৱাৰিব বুলি ভাবিছে আৰু মাহঁতে আকৌ মামাহঁতৰ ঘৰত লৈ গ'ল 8 আকৌ 8ত এডমিশ্যন লগাইছোঁ 8ত 2 বাৰ পঢ়িছোঁ 8, 9, 10 মামাহঁতৰ ঘৰতে পঢ়িলোঁ মেট্ৰিকত 2nd ডিভিজন পালোঁ কিবাকিবি তাৰপিছত হাই ছেকেণ্ডেৰী হেৰি ফাৰ্ষ্ট ইয়েৰ 2nd ইয়েৰ তাতে কৰিলোঁ তাৰপিছত BA আহি কিনে আমাৰ ইয়াতে কলেজতে কৰিছিলোঁ SB দেউৰা কিন্তু কমপ্লিট নহ'ল মই BA এবাৰ ৰেগুলাৰ কৰিছিলোঁ তাতে কমপ্লিট নহ'ল আৰু এবাৰ মই KK হেণ্ডিঙতো এডমিশ্যন লগাই ফাৰ্ষ্ট 3টা ছেমিষ্টাৰ দিছিলোঁ 3টা ছেমিষ্টাৰে মোৰ এটা ছাবজেক্টতো বেক লগা আছিল ডিম্পুক ফোন কৰিছিলোঁ সি বিজি এতিয়া সি ফোন কৰি আছে মোক এতিয়া তাক এটা প্ৰাং কৰি কৈ দিওঁ আৰু ন কোৱা অসমৰ সবচে ডাঙৰ ফেষ্টিভেল দুইজিং ফেষ্টিভেল বুলি কয় বঙাইগাঁৱত শ্বাহৰুখ খান আহিব নায়ককাৰ আহিব সকলোবিলাক আহে জানেই চাগে তাতে কি আমি যাম নেকি সেইটো এটা ইনভিটেশ্যন দিলোঁ অসমৰ সবচে ডাঙৰ ফেষ্টিভেল হয় শ্বাহৰুখ খান পৰ্যন্ত হয় 1 তাৰিখে শ্বাহৰুখ খান আহিব 2 তাৰিখে নায়ককাৰ আহিব ডেটটো কৈ দিয়া 27 ডিচেম্বৰৰ পৰা আৰম্ভ হয় মানে ডেট মই মানে বহুতে কমেণ্ট কৰি আছে এটা মানে এইটো মানে দ্য বিগেষ্ট ফেষ্টিভেল গম পাওঁ যোৱা বছৰ হৈছিল ন এইটো এইবাৰতো শ্বাহৰুখ খান আহি আছে সকলোবিলাক আহি পিছৰ কুৱেশ্যনলৈ আহিছোঁ পিছৰ কুৱেশ্যন হৈছে যে তোমালোকে ইউটিউবৰ বাহিৰে তোমালোকে এজন শ্বৰ্ট ফিল্মৰ হওক এজন এক্টৰ হয় তোমাক দেখি পাইছে VYP চেনেলত VYP চেনেলত মই দেখি পাইছে তুমিও এক্টৰ হয় তাৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে কোৱা ভূপনদাৰ কৃপাত কিবাকে মানে পাই আছোঁ আৰু সৰু সুৰাকৈ এক্টিং কৰি আছোঁ কেমিঅ' ৰোল এটা কৰোঁ আৰু সৰুকৈ এইবাৰে চাগে অলপ বেছিকৈ পাইছোঁ অলপ ফুটেজ কিন্তু সেনেকুৱা নাই বিতুপনদাৰ বেছি এক্সপিৰিয়েঞ্চ ঠিক আছে বিতুপনাক মই পাইছোঁ মানে কিছুমান হেৰি আৰু বিতুপনা সেই এক্টৰ আৰু এটা কথা কৈছোঁ বিতুপনদা মানে মাল্টি টেলেণ্টেড এক্টিং ডাইৰেকশ্যন স্ক্ৰিপ্ট চিনেমাটোগ্ৰাফি এডিটিং প্ৰডিউচাৰ টিচাৰটো নহয় মানে এজ এ মানে হেৰি কৈছোঁ মই মানে শ্বৰ্ট ফিল্ম এখন বা ফিল্ম এখন বনাওঁতে যিখিনি লাগে মানে এডিটিং চিনেমাটোগ্ৰাফি স্ক্ৰিপ্ট ডাইৰেকশ্যন ষ্টৰি
তাৰপিছত ডাইলগ প্ৰডিউচ খালি মোৰ এটা টেলেণ্ট নাই, যোনটো হৈছে ছিংগিং। সেইটো থকা মই মিষ্টাৰ ৰাজকুমাৰ হৈ গ'লো। তাকে মই মাল্টি টেলেণ্টেড সেইকাৰণে আপোনাক নাম দিছে। সেয়াই মানে মিউজিকত একেবাৰে নলেজ নাই, কিন্তু তথাপিও এটা গান গাইছিলোঁ। বাথৰুমত যাওঁতে কিন্তু ট্ৰাই কৰে আৰু এটা গান শুনিছিলা নেকি? এটা গান শুনিছিলোঁ বিৰাট এক্টিঙৰ বিষয়ে সুধিছে মইনাই। এক্টিং একচুৱেলি মই কৰা নাই কেতিয়াও, ইমান বিশেষ এক্টিঙৰ এক্সপিৰিয়েঞ্চ নাই, কিন্তু মই শ্বৰ্ট ফিল্ম বনাইছোঁ। শ্বৰ্ট ফিল্মত ডাইৰেকশ্যন দিছোঁ বা এনেকুৱা চিনেমেটোগ্ৰাফি কৰিছোঁ বা এড ফিল্মো বনাইছোঁ। আগতে মই গুৱাহাটীত থাকোঁতে যথেষ্টখিনি এড ফিল্ম বনাইছিলোঁ, সেইখিনি এডিটিঙৰ কাম কৰিছিলোঁ বা কেমেৰাৰ কাম কৰিছিলোঁ। কিন্তু এক্টিঙত ইমান এক্সপিৰিয়েঞ্চ নাই। এক্টিং কৰিবলৈ আচলতে কি হয়, লাজ কম হ'ব লাগে, আৰু সেইটোত মোৰ বহুত বেয়া। মই বহুত লাজ কৰি চ' মই লাজ কৰোঁ, কিন্তু ডাইৰেকশ্যন দিব পাৰোঁ, নোৱাৰোঁ বুলি নকওঁ, কিন্তু মানে ইমান এক্সপাৰ্টো নহয়। সেয়াই মোৰ সেইটোৱে তোমাৰ প্ৰশ্নটোৰ উত্তৰ। ঠিক আছে। এতিয়া আৰু এটা কথা কৈ দিওঁ, মানে মোৰ মানে এইটো চবটো অলপ বেছি দেই। মই মানে এক্টিং চেক্টিং কৰি অলপ আগৰ পৰা মানে চবটো বেছি। ৰিচেণ্টলি মই মিষ্টাৰ বেচেৰা কৰিছিলোঁ ভূপেন্দাৰ লগত, বহুত ভাল ৰেচপঞ্চ আহিছে এইটো শ্বৰ্ট ফিল্মটোত। মানে কি হয়, মানে মোক মানে ফুটেজ লাগে, মানে বেছি ফুটেজ, মানে কেনেকৈ বেছি টাইম ভিডিঅ' ওলাই থাকোঁ। ভূপেন দাই মোক সৰুকৈ ডাইলগ দিছিল, মানে ডাইলগ আছিল দুটা তিনিটামান, কিন্তু এটা ডাইলগ এনেকুৱা আছিল যে মজা নহয় চজা। এইখিনি জাষ্ট মই ক'ব লাগে হা, তোমাৰ ডাইলগ এইটো মজা নহয় তাৰ চজা। কিন্তু মই মানে কি কৰিছোঁ, তুমি সেইটো বুলি কৈছিলা নেকি? কেনেকৈ বেছি টাইম লাগক মই কি কৰোঁ, ডাইলগ যিখিনি ডাইলগ দিছে তাতে আৰু মই নিজে এড লগাই দিওঁ। মই কওঁ বে তাৰ জীৱনটো চেচ, মজা নহয় চজা, মই ডাইলগটো এড কৰি দিওঁ। মানে বেছি এইকেইটা আৰু এটা কথা মন লাগিলে, বিকাশে যেনেকৈ ক'লে সি ফুটেজ লৈ ভাল পায়, মোৰো এটা কিন্তু ইচ্ছা আছে, মোৰো এক্টিং কৰিব মন আছে, নথকা নহয়। ক'ত চান্স পালে কৰিম, অলপ কষ্ট কৰিব লাগিব আৰু। কিন্তু মোৰ মেইনলি হিৰোৰ ৰোলতকৈ ভিলেইনৰ ৰোল কৰিবলৈ বেছি মন আছে, য'ত কথা কমকৈ কয় কিন্তু চালটো বেছিকৈ দেখুৱাই, তেনেকুৱা ৰোল কৰিব মন আছে। অলপ আমাৰ চাউথৰ ফিল্মবিলাকৰ নিচিনা ভিলেন কেৰেক্টাৰ কৰিবলৈ মানে মই বোলে এনেকৈ ঘোচা এটা মাৰিলোঁ, মানুহটো বোলে 20 ফুট দূৰত পৰিলে, মই এনেও কৰিম বাৰু। তেনেকুৱাকৈ ৰোল কিছুমান কৰিব মন আছে। যদি পাৰোঁ মানে ভৱিষ্যতলৈ যদি মই শ্বৰ্ট ফিল্ম বনাওঁ, পৰিকল্পনা আছে, থকা নহয়। মই নিজৰ কাৰণে ৰোল ৰাখিম বাৰু। এজন ইউটিউবাৰ হ'বলৈ বা এজন এক্টৰ হ'বলৈ বিশেষকৈ এটা গুণ থকা দৰকাৰ, সেই গুণটো হৈছে নীলাজ হ'ব লাগে। আৰু নীলাজ হোৱা সেই হেৰিটো বিশেষকৈ বিকাশে কৈছিলে কাৰোবাৰ চেনেলটোত কৈছিলে, কিন্তু কোৱাৰ কাৰণে নীলাজ হ'লে সেই গুণটো থকাটো দৰকাৰ, উচিত নে অনুচিত সেই বিষয়ে বিকাশে ক'ব। নাই মানে লিমিট এটা থাকিলে ভাল আৰু বস্তুটো, লিমিট এটা থাকিলে ভাল। এতিয়া মই ব্লগিঙৰ কথাই কওঁ, যিহেতু মই এজন ব্লগাৰ, মানে ব্লগ কৰোঁতে বহুতে লাজ কৰে। মোৰো প্ৰথমতে লাজ লাগিছে, যিহেতু প্ৰথমত লাজ লাগিব আপোনালোকক, কিন্তু লাহে লাহে যেতিয়া কৰি গৈ থাকিব মানুহবিলাকে আপোনালোকক মৰম কৰা হ'ব। ভিডিঅ' দিবই লাগিব। এতিয়া মানে ভিডিঅ' নিদিলে এতিয়া মোৰ এনেকুৱা হয় যে দুদিনৰ ভিতৰত যদি মোৰ দুদিন যদি গেপ হৈ যায়, ভিডিঅ' দিয়া নাই, মোৰ মাথা কাম নকৰে, মানে ইছৰাম কি হৈ গ'ল, ভিডিঅ' দিয়া নাই মানে খুচমুচাই থাকে। ভিডিঅ' দিবই লাগিব, মানে এনেকুৱা টাইপ লাগে। মানে ৰাতিটো নুশুই, মানে ভিডিঅ' মই দিবই লাগিব, এনেকুৱা টাইপ হৈ গৈছে। এতিয়া সেই ভিডিঅ' দিবৰ কাৰণে মই ইমান মাথা লগাই আছোঁ, আৰু যদি মই ভিডিঅ' বনাব যাওঁতে যদি লাজ কৰোঁ, কি হ'ব বস্তুটো? সেইকাৰণে মানে প্ৰথমতে লাজ লাগিব, কিন্তু লাহে লাহে যেতিয়া কৰি গৈ থাকিব, তেতিয়া মানে অলপ অট'মেটিক নীলাজ হৈয়ে যাব মানুহজন। মানে তাৰ সেই লাজ ভাৱটো নোহোৱা হৈ যাব, কাৰণ তাৰ মেইন ফ'কাছটো থাকিব যে ব্লগটো বা ভিডিঅ'টো কেনেকৈ কৰা যায়, সেইটো বস্তু সি ফ'কাছ কৰিব লাগিব। অট'মেটিক তাৰ লাজটো এনেকৈ মানে গুচি যাব। বিতুপন দাৰ আৰু এটা কথা সুধোঁ, মানে বিতুপন দাৰ যিটো এতিয়া ইউটিউবৰ যাত্ৰা ষ্টাৰ্ট কৰি আছে বা লাগি আছে, এইটো এতিয়া নিজৰ এজ এ প্ৰফেচনেল হিচাপে এইটো লাগি থকা নাই, মানে বিশেষকৈ ইয়াৰ আৰতো বিতুপন দাই বেলেগ কামতো কৰি আছে, বেলেগ জব কৰি আছে, ভাল জব কৰি আছে, আৰু তাৰ আঁৰত মানে ধৰক আপুনি দুইটাতে টাইম মেনেজ কৰি কিবাহে কৰে আৰু কেনেকৈ দিয়ে দুইটাতে? একচুৱেলি সঁচা কথা ক'ব গ'লে এতিয়া মোৰ এই বস্তু দুটাই যিটো ক্লেছ হৈছে, সেই ক্লেছটো আজিৰ দিনটোতে বিকাশে মোক দেখিছে, যথেষ্ট মোৰ প্ৰব্লেম হৈছে, নোহোৱা নহয়। মই শিক্ষকৰ এটা চাকৰি কৰোঁ, শিক্ষক কৰোঁ। তাত যেতিয়া মই চাকৰি কৰোঁ, মইতো ৰেগুলাৰ যাব লাগে। তাৰ উপৰিও মই যিখিনি সময় ফ্ৰী পাওঁ, সেইখিনি সময় মই ইউটিউবক দিব লাগে। তাৰ ফলত মই ঘৰৰ ফেমিলিক টাইম দিব নোৱাৰোঁ। কিন্তু এতিয়া মোৰ এটা সৰু ল'ৰা আছে, আয়ান, চবেই চিনি পায়, চ' তাকো এটা সময় দিব লাগে। চ' সেইখিনিৰ কাৰণে অকণমান ক্লেছ হৈছে, অলপ সময়টো কম হৈছে। এতিয়া মই ভাবি আছোঁ যে এই দুটাৰ মাজৰ ভিতৰতে কোনোবা এটা মই এৰিব লাগিব, যদিহে মই ছাকচেছ হ'বলৈ হয়। তো এতিয়া কোনটো এৰিম কোনটো নেৰিম দুমোজাত কৰি আছোঁ। এইকেইদিন তেনেকুৱা অলপ চিন্তা হৈ আছে, কিন্তু অভিয়াছলি যিটো কাম কৰি ভাল লাগে, এতিয়া মই ইউটিউব এনেকুৱা এটা কাম যিটো মই কৰি পূৰা হেপী। মানে মই ৰাতি 2-3টা বজালৈকে ভিডিঅ' এডিট কৰি থাকিব পাৰোঁ। ক'ৰবাত ভিডিঅ' শ্বুট কৰিবলৈ গ'লেও মোৰ মানে ভাগৰ নালাগে, ভাত পানী নোখোৱাকৈ কৰিব পাৰোঁ। কিন্তু চাকৰি এটা তেনেকৈ কৰিব নোৱাৰোঁ কেতিয়াও। তো সেইকাৰণে এনেকুৱা লাগিছে যে যদি ইউটিউবে যদি আমাক মানে এটা ষ্টেবল মানে ইনকাম চ'ৰ্চ বা ঘৰখন চলাব পৰা কৰিব পাৰে, তেতিয়াহ'লে মই ইউটিউবতে লাগিম। যে চাকৰি
কিন্তু এইটো নহয় যে মই বৰ্তমান চাকৰিৰ লগত খেলি মেলি কৰিছোঁ। মই চাকৰি ৰেগুলাৰ যাওঁ, ৰেগুলাৰ মোৰ ডিউটি কৰোঁ, মানে ইউটিউবৰ কাৰণে কিন্তু মই মোৰ চাকৰিটো কেতিয়াও হেৰি কৰা নাই, দুইটাই সমানকৈ মানে সমানকৈ টাইম দি আছোঁ। সম্পূৰ্ণ টাইম মই জনাত মানে মই যিখিনি তাৰ ইউটিউবৰ থ্ৰুৰে তাক দেখাত আৰু বিতুপন দাৰ পৰা জনাত মানে সি প্ৰায়ভাগ টাইম দিয়ে ইউটিউবতে দিয়ে। আৰু তাৰ বাহিৰে বিকাশে কি কৰি ভাল পায়? জবৰ কথা কৈছা যিহেতু কৈ দিওঁ অলপমান। জব মই কৰি আছিলোঁ, মই মানে ডাইলগ দিয়া নাই, কিন্তু মই বহুত কষ্ট কৰা ল'ৰা মানে আগৰ পৰাই মই ক্লাছ মেট্ৰিক দিয়াৰ পৰাই মানে মই উপাৰ্জন মই নিজে কৰোঁ মানে ঘৰৰ পৰা মই পইচা বহুত মেট্ৰিক দিয়াৰ পৰা মই চাগে পইচা লোৱাই নাই চাগে ঘৰৰ পৰা। যি বস্তু আছে মোৰ বাইক হওক DSLR এইবিলাক চব মানে মই নিজৰ পইচা দি কিনিছোঁ মানে যিমানখিনি মোৰ এতিয়া আছে। মই ক্লাছ মেট্ৰিক দিয়াৰ পৰাই মানে মই নিজৰ ইনকামৰ চ'ৰ্চ। আৰু মই ৰিচেণ্টলি জব এটা এৰিলোঁ, জব এটা বেছি দিন হোৱা নাই, মোৰ 2 মাহ 3 মাহমান হৈছে। মই সেইটো জবটো লাষ্ট 5 ইয়াৰ্ছৰ পৰা কৰি আছোঁ। এতিয়া ভাবা 5 ইয়াৰ্ছ এটা কোম্পানীতে জব কৰি আছোঁ, ইমানখিনি হেৰি আছে মোৰ। আৰু মই সেই জবটো আৰু এটা কথা কৈ দিওঁ, ইউটিউব কৰাৰ কাৰণে কিছুমানে মানে জব চব বাদ দিয়ে বা কিছুমানে পঢ়া শুনা এৰি দিয়ে। সেইটো কৰিব নালাগে, আপুনি চাই ল'ব লাগে বস্তুটো যে আপুনি জব কৰি আছে তাৰ পৰা যিমানখিনি পইচা আহি আছে, ইউটিউব কৰি আছে আপুনি তাৰ পৰা কিমানখিনি পইচা দিয়ে, এইটো নিজে আইডিয়া কৰি গম পাই যাব মানুহ এজনে যে তাক মাহটোত কিমান টকা লাগে, 20,000 লাগে 30,000 লাগে, সি গম পাই যাব বস্তুটো যে কোনফালৰ পৰা মোৰ বেছি আহি আছে, এইফালৰ পৰা আহি আছে নে এইফালৰ পৰা আহি আছে। যদি ইউটিউবৰ পৰা বেছি আহি আছে, কম টাইম দি যদি ইউটিউবৰ পৰা বেছি আহি আছে, সি যদি সেই ইউটিউবত বেছি টাইম দিয়ে তেনেহ'লে অভিয়াছলি বেছি আহিব। তো মই যোনে ধৰক জব কৰি কিনে ইউটিউব কৰি আছে তেওঁলোকে মই নকওঁ যে জবটো এৰি কিনে ইউটিউব কৰক বুলি। আপুনি নিজে এনালাইজিং কৰক বস্তুটো যে মই পাৰিম নে নোৱাৰিম, মোৰ এইখিনি ইউটিউবৰ পৰা যিখিনি পইচা আহি আছে সেইখিনি কৰিব পাৰিম নে নোৱাৰিম। আৰু বিতুপন দা ক'লে অকণমান আগতে যে জব এটাত সেইটো নিজে বিচৰা কাম দেই, যিয়ে হওক যি কামে নহওক, তুমি যি মনে বিচৰা কাম এটা যেতিয়া কৰিবা তোমাৰ সেইটো এটা জোচ আহে মানে তাৰ ভিতৰেদি। তুমি বিতুপন দা যেনে ক'লে ৰাতিটো কাম কৰিব পাৰি, বা ৰাতি মোৰ এনেকুৱা বহুত হৈছে, মই কেতিয়াবা ৰাতিটো কাম কৰি থাকোঁ, ৰাতিপুৱা অলপ ৰ'দ ওলাই থাকে, গমেই নাপাওঁ, টোপনি নাহে। কিন্তু চেম কাম যদি মই মনে নিবিচৰা কাম এটা কৰোঁ, মোৰ সেই 12টাতে মোৰ টোপনি লাগিব। সেই বস্তুটো এটা লাগে। আৰু মই এতিয়া বৰ্তমান হেৰি কৰি আছোঁ মানে ইউটিউবে কৰি আছোঁ, বেলেগ একো কৰা নাই, কিন্তু পইচা উপাৰ্জনৰ আছে মানে আৰু কিবা কিবি ৰাস্তা আছে, জানে বিতুপন দাই বেলেগ ফাল যদি পইচা আহি আছে। চ' আপোনালোকে ভাবি চিন্তি কৰিব নোৱাৰে যিখিনি বেয়া কাম। মোৰ নিজৰ কিবা কিবি আছে, গাড়ী আছে, মোৰ হেৰিত দিয়া আছে, উবেৰত দিয়া আছে, মই নিজৰ টকাৰে মই কিনিছোঁ। মই জব কৰি কিনে 1 টকা মই ঘৰৰ পৰা লোৱা নাই। মোৰ নিজৰ এখন মানে এল্টো 800 আছে, এইটো মই ভাড়াত দিয়া আছে, এইটোৰ পৰা মোৰ আহে মাহত কিবা এটা মানে। আৰু বেলেগ আৰু সেই ইউটিউব কৰি আছোঁ, স্পনচাৰ আহে মাজে মাজে, সেইটোৱে। আৰু অসমত ইমানখিনি এতিয়ালৈকে অহা নাই, তথাপিতো পাওঁ আৰু আমি যথেষ্টখিনি এতিয়া পোৱা হৈছোঁ। আগত যিখিনি নাছিলে 2-3 বছৰ আগতে, এতিয়া যথেষ্টখিনি স্পনচাৰ আহে মানে। লাষ্ট মাহতে মানে খোলাকৈ কৰিছোঁ আৰু বস্তুটো, যিহেতু চবে চাই আছে। লাষ্ট মাহতে মই চাগে 4টামান স্পনচাৰ কৰিছোঁ লাষ্ট মাহতে। আৰু সেইখিনি স্পনচাৰৰ পইচা যিখিনি পাওঁ প্ৰাইভেট জব এটাত, মোৰ জবতকৈ মই বেছি হেৰি পাইছোঁ মানে। সেই স্পনচাৰৰ পইচাখিনি মই যোনটো আগতে জব কৰিছিলোঁ সেই জবতকৈ মই বেছি পাইছোঁ স্পনচাৰ, ইউটিউবৰ পইচাটো বাদ দিয়া। মিছা কোৱা নাই, সঁচা কথা কৈছোঁ। আপোনালোকে যোনে মানে জব কৰি আছে, আপোনালোকে জবো কৰি থাকক, ইউটিউবো কৰি থাকক, দুটা এটা সমানে টাইম দি থাকক। যেতিয়া আপুনি ভাবিব যে মই ইউটিউবত ছাকচেছ হৈছোঁ, মোক মানুহে ভাল পোৱা হৈছে। তুমি যিটো কৈছা যে জব কৰি আছে, ইউটিউব কৰি এই কথাটো বিশেষকৈ ইউটিউবাৰসকলকহে কৈছে, বিশেষকৈ আপোনালোকে জব কৰি আছে, জব বাদ দি পিনি ইউটিউবত জইন কৰক বুলি কোৱা নাই আপোনাক। আপোনালোকে এইটো এটা হবি হিচাপত চাব লাগিব। মানে জবটো কৰি আছে, জবটো লাগিব, পইচা লাগিব। ইউটিউবৰ পৰা চবে অসমত বহুত কমেই আছে যোনে মান্থলি ইউটিউবৰ পৰা পইচা যে আহি থাকে ৰেগুলাৰলি, এনেকুৱা বহুত কমেই ইউটিউবাৰ আছে। চ' আপোনালোকে নিজে মই এটা কথা কওঁ, মানে অকল পইচাৰ কাৰণে, অকল টকাৰ কাৰণে যদি ইউটিউব আহে আপোনালোকৰ নহ'ব। কাৰণ মই অলপতে কথাটো ক'লো, যিটো কাম কৰি ভাল লাগে সেই কামটোৰ পৰাহে মানুহে কৰিব পালেহে মানে বস্তুটো ভাল হয়। আৰু যদি তুমি অকল পইচাৰ কাৰণে ইউটিউব কৰে, আপোনাৰ কেইদিনমান কৰি ইউটিউবো বৰ লাগিব, আৰু সেইটো অৱস্থাত আহিলে আপোনাৰ নহ'ব। মই যেতিয়া ইউটিউবটো ষ্টাৰ্ট কৰিছিলোঁ, মই ভগৱানৰ মানে জীৱনতো ভবা নাছিলোঁ যে ইউটিউবত মানে মোৰ মনিটাইজেশ্যনটো তেতিয়া ইমান গম পাইছিলোঁ, কিন্তু মোৰ যে চেনেলত হ'ব মই জীৱনত ভাবাই নাছিলোঁ। আৰু ইউটিউবৰ পৰা যে পইচা পাম, মাই গড। মোৰ কাৰণে এটা বস্তু ভাল লাগিছিল যে তলত ভিউজবিলাক আহে যে মোৰ ভিডিঅ'টো ইমান 1000 মানুহ চাইছে, সেই বস্তুটো মোৰ ভাল লাগিছিল। মানে 1000 মানুহ মোৰ ভিডিঅ' চাইছে, সেই বস্তুটো মোৰ ভাল লাগিছিল। কিন্তু পইচা যে পাম, মই পইচাৰ লোভত ইউটিউবটো কৰিম বুলি কিন্তু মই অহা নাছিলোঁ। সেইটো কোনো মানে কৰিব নালাগে যে মই পইচা ইনকাম কৰিম, সেই হিচাপত আহিব নালাগে। এটা চখ বা এটা হবি হিচাপে কৰি গৈ থাকক। লাষ্টত আপোনালোকে নিজে যেতিয়া ভাল কাম কৰি গৈ থাকিব, আপোনালোকে নিজে অট'মেটিক ছাকচেছ পাব। ছাকচেছ পোৱাৰ পিছত আপোনালোকে অভিয়াছলি পইচাটো পাবই, সেইটোৱে।
চ' এতিয়া আৰু এটা কুৱেশ্যন সুধো সেই কুৱেশ্যনটো বিতুপনদাক সুধিলে বিশেষকৈ মই মাৰে পাম চাগে সেইকাৰণে নুসুধো বিকাশকে সুধিছো বিকাশক সুধিছো কাৰণ বিকাশ এতিয়াও ছিংগুল হৈ আছে সেইকাৰণে বিকাশক সুধিব লাগিব বিকাশৰ প্ৰপ'জেল কিমান আহে দিনত নেকি দিনত মিনিটে আহে মই প্ৰপ'জেল কিমান আহে একো প্ৰপ'জেল নাই এটাও নাহে প্ৰপ'জেল একো অহা নাই ইমান লাগি হোৱা নাই মোৰ ইমান প্ৰপ'জেল আহিব ইনডাইৰেক্টলি আৰু যে আহক সেইটো বিচাৰিছে বিশেষকৈ মই তোমাৰ ওচৰত এতিয়া আহিছো মানে যে দেখিছো মানে ফোনটো তুমি এনি টাইম লাগি থাকা কিবা আপডেট মানে এক্টিভ থাকো দেই মই মেছেজত আপডেট থাকে নে মই ইনষ্টাগ্ৰামত এক্টিভ থাকো আপুনিও পাইছে ন এক্টিভ থাকো মানুহটো মানে পুৰা ছ'চিয়েল মিডিয়াত মানে মই এক্টিভ ৰিচেণ্টলি মই টিকটকৰ ভিডিঅ' পাই যিকেইটা পাই জানে মই ছোৱালীবিলাকে পাই থাকে চবকে মই দি দিছিলে যিমানখিনি মোৰ চকুত আহে মই ওপৰত থকাবিলাক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ মই একজেক্টলি মই এতিয়া কৈছো বেলেগে পাই নাপায় মই কিন্তু মেছেজ কৰিলো মই আজিলৈ ৰিপ্লাই পোৱা নাই সেইটো একচুৱেলি যোনে যোনে ৰিপ্লাই নাপায় সিহঁতে বেছি ভাল মানে ই ৰিপ্লাই পোৱা নাই ইয়াৰ ওচৰৰ পৰা মানুহ সেইকাৰণে আপোনালোকে ৰিপ্লাই নোপোৱাটো বেছি ভাবি থাকক মানে এইখিনি মই কওঁ মানে বহুতে ভাবিব পাৰে বিতুপনে কৈ আছে কিন্তু সি নিজে ৰিপ্লাই নিদিয়ে এটা কথা কওঁ মই মানে জানে এহেঁতি জানে মোক যোনে ওচৰৰ পৰা লগ পাই জানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মই দৌৰি ফুৰিবলগীয়া হয় সেইকাৰণে যে কেতিয়া কিটিংকে মেছেজবোৰ আহি থাকে হয় বহুতে মোক ভাল পাই কাৰণে মেছেজ দিয়ে ভিডিঅ'টা ৰিপ্লাই কোনে দিব মই জানো আপোনালোকক কেইদিনমান পিছত আয়ানে ৰিপ্লাই দিব মোবাইলটো ইয়াৰ ওচৰত থাকে সেয়াই চবেই ভাল পাই কাৰণে মেছেজবোৰ দিয়ে কিন্তু আচলতে কি হয় ইমান বেছি মেছেজ আহি যোৱা হয় এটা সময়ত সেইকাৰণে মই মোৰ এবাৰ মেছেঞ্জাৰটোৱে আনষ্টল কৰি দিলোঁ হোৱাটছএপৰ নটিফিকেশ্যন অফ কৰি দিলোঁ সেইকাৰণে মানে মেছেজবোৰ স্কিপ হৈ যায় নোচোৱাকৈ স্কিপ হৈ যায় কিন্তু তাৰ মাজতে যি দুই এজনৰ মই মেছেজ দেখোঁ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ ত' সেইটো তোমাৰ ভিডিঅ'ৰ থ্ৰুদিয়ে মই জনাই দিলোঁ ঠিক আছে সেইটো হয় বাৰু মই যেতিয়া ৰিপ্লাই পাম মানে ৰিপ্লাই পোৱা মিনিমাম মেছেজ দিয়া 2 ঘণ্টাৰ পিছতহে ৰিপ্লাই পাম সেইটো মই জানো আৰু মিছা নহয় আৰু তাৰপিছত বিতুপনদাকে সুধিছোঁ কুৱেশ্যনটো আপুনি যে ভিডিঅ'বিলাকত যে ইমান ধুনীয়া ধৰক চিনেমেটিক শ্বট লয় আৰু ধৰক ইমান ধুনীয়া এডিটিং কৰে থাম্বনেইলো ভাল হেৰি লগায় কিন্তু ভিউজ ইমান কম অহাৰ ৰিজনটো কি সেইটো মোৰ কুৱেশ্যন নহয় বিশেষকৈ আপোনাৰ ভিউৱাৰ্ছসকলক মই চাম মানে কমেণ্টবিলাক তলত তাত আপোনাৰ বহুতে কুৱেশ্যনটো সোধে সেই কুৱেশ্যনটোৰ কথা নাই একচুৱেলি এইটো কুৱেশ্যন মোক বহুতে সোধে আৰু সেই প্ৰশ্নটো যদি উত্তৰটো মই জানিলোহেঁতেন নহয় অহাৰ ৰিজনটো কি আপুনি প্ৰথম কথা মই এটা কথা কৈ দিওঁ যে অসমত অনলি ভ্লগ দি যোৱা কণ্টেণ্ট বিতুপনদা আছে মই আছোঁ আৰু আছে দুজনমান মানে অনলি ভ্লগ এটা কেটেগৰী অনলি ভ্লগ বিতুপনদা মই আমি শ্বাহৰুখ খান ছলমান খান নহয় যে আমাৰ লাইফষ্টাইল মানুহবিলাকে চাব বিচাৰিব ক'ত গৈছোঁ কি গৈছোঁ আমি ইমান সেই নহয় যে আমি ক'ত গৈছোঁ কি গৈছোঁ আমি চাব মানুহবিলাকে যে অনলি ভ্লগ দি কিনে ইমান ধুনীয়াকৈ এতিয়া 60K হ'ব বিতুপনদাৰ বা মোৰো 100K হ'ব লাহে ইমান ইজি নহয় অসমত কিমানখিনি যে গৈ পাইছোঁ মই ইমানখিনি আহি পাইছোঁ এইটো মোৰ কাৰণে বহুত মানে ড্ৰিমছ কাম ট্ৰু হৈ গৈছে ব্লগ দি কিনে ইমান আগবঢ়া অসমত বিশেষকৈ ইমান ইজি নহয় আৰু বিতুপনদাৰ মই কৈ দিম নেকি আপোনাক ভিউজ নাহাৰ কথা মই কৈছোঁ কাৰণ বিতুপনদাই সেই ট্ৰেণ্ডিং টপিকৰ ওপৰত পিছত নদৰে এতিয়া আপোনাৰ আছে কিছুমান এতিয়া মই কাকো টাৰ্গেট কৰি পোৱা নাই ট্ৰেণ্ডিঙত ৰিচেণ্টলি কি আছিল ৰাণু মণ্ডল বিতুপনদা কোনোদিনা ৰাণু মণ্ডলৰ ওপৰত ভিডিঅ' বনোৱা নাই বিতুপনদা কোনোদিনাই কিবা আমাৰ সেই ওপৰত ভিডিঅ' ঢেকীয়াৰ ওপৰত বিতুপনদা ভিডিঅ' বনোৱা নাই বিকাশ চেত্ৰী কেতিয়াও ঢেকীয়াৰ ওপৰত ভিডিঅ' বনোৱা নাই বিকাশ চেত্ৰী কেতিয়াও ৰাণু মণ্ডলৰ ওপৰত ভিডিঅ' বনোৱা নাই দেই একো ট্ৰেণ্ডিং উইদাউট এনি ট্ৰেণ্ডিং টপিক য়েছ জেচিবি উইদাউট এনি ট্ৰেণ্ডিং টপিক ব্লগ চেনেল এটা লৈ গৈ কিনে 100K ওচৰত লৈ যোৱা ইমান ইজি নহয় এইটো যোনে ব্লগ কৰে তেওঁ গম পায় ট্ৰেণ্ডিং নৰ্মেল ব্লগ এটা ট্ৰেণ্ডিঙত অনা ইজি নহয়তো ইমান ইজি মুম্বাই গান নিখিল টেকনিকেল গুৰুজী ছাৰ অসমৰ হেৰি বাহিৰত ইমান ডাঙৰ চেনেল মুম্বাই গান নিখিলে আজি কিমান বছৰ আগৰ পৰা ব্লগ কৰি আহি আছে কিন্তু এতিয়াও 3 মিলিয়ন হোৱা নাই মুম্বাই গান নিখিলকে পিছত অহা চেনেল 10 মিলিয়ন 11-20 মিলিয়ন হ'ব অমিত ভাৰনাটো পিছত আহিছে ন কিমান 15 নাম্বাৰ 1 চেনেল হৈ গ'ল সেই কথাটো মানে ব্লগ বস্তুটো মানে তুমি লাহে বহুত দেৰি হয় গ্ৰ' হওঁতে কাৰণ মানুহ এটাৰ লগত তোমাৰ এটাচমেণ্ট হ'ব লাগিব তোমাৰ লগত যেতিয়া এটাচমেণ্ট হ'ব তেতিয়াহে তোমাৰ ভিডিঅ'টো চাব সেইটোৱে আৰু মানে ব্লগৰ ক্ষেত্ৰত কি হয় মানে যদি কানেক্ট কৰিব পাৰি মানে আপোনাৰ লগত যদি আপোনাৰ ছাবস্ক্ৰাইবাৰ কানেকশ্যন এটা হয় আপোনাক যদি মনেৰে ভাল পায় তেতিয়াহে ছাবস্ক্ৰাইব কৰে এতিয়া কি হয় টেকনিকেল গুৰুজী তেওঁ দিয়ে টেকনলজি ইনফৰমেশ্যন সেই ইনফৰমেশ্যনখিনি লাগিলে টেকনিকেল গুৰুজী ভাল নাপাওঁ মানুহজনে কিন্তু সেই ইনফৰমেশ্যনখিনিৰ কাৰণে ছাবস্ক্ৰাইব কৰে এতিয়া কমেডি এটা কমেডি ভিডিঅ' কি হয় প্ৰতিবাৰে বেলেগ কমেডি আহে মানে তেওঁ মানুহজন পাৰ্চনেলিটি কেনেকুৱা হয় সেইটোৰ ওপৰত ডিপেণ্ড নকৰে কিন্তু ব্লগ চেনেলত কি হয় মানুহজনৰ পাৰ্চনেলিটিৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ পাৰ্চনেলিটি চবেই ভাল নাপাব পাৰে ত'
একেজন মানুহক বহুতে ভাল পায় বহুতে বেয়া বেয়া পায় পায়। সেইকাৰণে কি হয় ব্লগ চেনেলত ছাবস্ক্ৰাইবাৰ ৰেটটো যথেষ্ট কম হয় আৰু মই চেনেলটো বহুত লাহে লাহে গ্ৰ' হয় বহুত লাহে লাহে যদি কিন্তু যিকেইজনে ছাবস্ক্ৰাইব কৰে তেওঁলোক পুৰা কানেক্টেড হয় পুৰা এক্টিভ হয় চব জানে তুমি কলৈ গৈছা কি কৰিছা চব ডিটেইলছ জানে কিছুমান চেনেল আছে নাম নকওঁ আৰু মানে ট্ৰেইনিঙৰ ওপৰত দিয়ে ধৰক আজি সি কিবা এটা ইণ্টাৰভিউ চেনেল কৰি আছে বা কিবা এটা মানে ধৰক কিবা টেকনিকেল চেনেল আছে কিবা সি এতিয়া ভিডিঅ' দিছে ঘপকৈ কেতিয়াবা ব্লগ আপলোড দি দিব কেতিয়াবা কমেডি শ্বৰ্ট ফিল্ম এটা দি দিব তেতিয়া কি হ'ব চেনেলটো বা কেতিয়াবা ৰাণু মণ্ডলৰ ওপৰত দি দিব তেতিয়া কি হ'ব মানুহবিলাক বেলেগ বেলেগ আহি যায় চেনেলটোত এতিয়া মই এতিয়া তাৰ চেনেলটো মই এটা কিবা এটা ব্লগ চালোঁ সেই ব্লগ চাই মই তাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিলোঁ পিছত আকৌ সি আকৌ পিছত নেক্সট ভিডিঅ'বিলাক ৰাণু মণ্ডলৰ ওপৰত দিলে বা নেক্সট ভিডিঅ' আকৌ শ্বৰ্ট ফিল্মৰ ওপৰত দিলে খেলি মেলি হৈ গ'লতো অডিয়েঞ্চবিলাক খেলি মেলি হৈ গ'ল সেইকাৰণে সদায় কেটেগৰী এটা কৰি দি যাব লাগে আৰু এইখিনি আৰু এটা কুৱেশ্যন হৈছে সেই কুৱেশ্যনটো দুজনকে হয় দুজনে দিব একেলগে উত্তৰটো উত্তৰ দিছে আপোনাৰ যিটো ব্লগ ষ্টাৰ্ট কৰিছে ব্লগৰ জৰিয়তে আপুনি আপোনাৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰসকলক আপোনাৰ দুজনে মানে কি দিব বিচাৰে কি আমোদ দিব বিচাৰে ভিডিঅ'ৰ জৰিয়তে বিশেষকৈ এনেকৈ ক'ব হ'লে ব্লগৰ থ্ৰুদি মইতো ভাবিছিলোঁ প্ৰথম যে ষ্টাৰ্ট কৰিছিলোঁ যে মই ভাল ভাল জেগা মই একচুৱেলি ট্ৰেভেল ব্লগৰ ওপৰত বেছি ধ্যান দিছিলোঁ কাৰণ ডেইলি ব্লগ দেখুৱাবলৈ মোৰ সেইটো সুবিধা নাই মানে কাৰণ মোৰ একে এটা লাইফষ্টাইল চাকৰি কৰা মানুহসকলে গম পায় সদায় চাকৰি যোৱা সদায় অহা চ' সেই ডেইলি ব্লগ দি মানে মানুহে চাই ভাল নাপাব মোৰ ইচ্ছা আছিলে যে মই ট্ৰেভেল ব্লগ দিম যে মই ক'ৰবাত যাম আৰু লগতে টেকন'লজি কাৰণ মই টেকন'লজিৰ ওপৰত যথেষ্ট মোৰ ইণ্টাৰেষ্ট আছে আপোনালোকে তুমি দেখিছাই মই দেখাই দিম আৰু নামটো দেখিছাই চ' মোৰ টেকন'লজি বা গিয়াৰ্ছ গেজেটছ সেইবিলাকৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে চ' মই ব্লগৰ লগতে কেতিয়াবা টেকন'লজিৰ ওপৰতো ভিডিঅ' দিওঁ যিবিলাক মই মোৰ ব্লগৰ এপিছ'ডতে ৰাখোঁ এনেকুৱা নহয় যে মই নতুন বস্তু এটা কিনিলোঁ আনবক্সিং কৰি দেখুৱালোঁ মানে সেইবোৰ মোৰ এটা সৰু সৰু ব্লগ কিন্তু আচলতে মেইন টপিক আছিলে মোৰ আকৌ ট্ৰেভেল এণ্ড টেকন'লজি মানে সেইটোলাই মই মেইন মানে মানুহক দেখুৱাম মানে ধুনীয়া ধুনীয়া ঠাই দেখুৱাম আৰু এটা মই প্ৰথম ভাবিছিলোঁ যে মই মোৰ নৰ্থ ইষ্টখন অসমখন এটা বাহিৰৰ মানুহক দেখুৱাকৈ লৈ যাম মানে এটা মানে ইংলিছ বা হিন্দীত ভিডিঅ' বনাম বাহিৰা মানুহবিলাকেও চাব কিন্তু সেইটোৰ কাৰণে মই এটা চেনেল অলৰেডি খুলি থৈছোঁ বিতুপন শইকীয়া INT বুলি কিন্তু সেইটো চেনেলত মই এতিয়ালৈকে ভিডিঅ' দিয়া নাই কাৰণ মই নিজকে এতিয়ালৈকে পাকৈত বুলি ভবা নাই কাৰণ যদি মই মোৰ ৰাজ্যখন প্ৰেজেণ্ট কৰিব হয় তেতিয়াহ'লে মই ভালকৈ কৰিব লাগিব ন মই যদি ভঙা ফুটা মাতে যদি মানে অলপ ভুল হয় নিজকে অলপ মানে এক্সপিৰিয়েঞ্চটো অলপ গোটাই লওঁ বুলি ভাবিছোঁ তো সেইকাৰণে মই সেই ভৱিষ্যতলৈ সেইটো চেনেলতো মানে অসমখন বা নৰ্থ ইষ্টখনক ৰিপ্ৰেজেণ্ট কৰিম বুলি নাপাওঁ কিন্তু অসম বা নৰ্থ ইষ্টখন বাহিৰৰ মানুহক দেখুৱাবলৈ ট্ৰাই কৰিম কেতিয়াবা বহুতে কয় যে নামটো চেনেলৰ ট্ৰেভেল এণ্ড ফুড তুমি ট্ৰেভেলে নকৰা দেখোন এই বছৰ মই এটা ক'ব বিচাৰিম যে মই ট্ৰেভেল এণ্ড ফুড বুলি দিছোঁ এতিয়া মুম্বাই কাৰণ দেখিলোঁ এতিয়া এনি টাইম বাইকে চলাই থাকিব নেকি বাইকটো চলাই নাথাকে সিটো আজিকালি বাইক নচলাই এটা এতিয়া ইয়াতে বিষ হৈ আছে এতিয়া মোৰো চেনেলৰ নাম I love ট্ৰেভেল এণ্ড ফুড বুলি মই এনি টাইম মই ট্ৰেভেলে কৰি থাকিম নেকি মোৰ দেখোন ডেইলি যদি ট্ৰেভেলে কৰি থাকোঁ মোৰ কেইবছৰমানৰ পিছত মই মেডিকেলত এডমিট হ'ব লাগিব আৰু ডেইলি ব্লগছো দিম মই মানে ট্ৰেভেল এণ্ড ফুড জাষ্ট চেনেলৰ নাম হয় চেনেলৰ নাম হয় নিউজ লাইভ এইটো নিউজ তাতে ফিল্মো দিয়ে দেখোন গানো দিয়ে দেখোন তেতিয়া মানুহ ক'ব নেকি যে নিউজ লাইভ হয় নিউজত দেখোন কিয় তোমালোকে ফিল্ম দিছা সেইটো নহয় বহুতৰ মানে কোৱা কমেণ্ট আহে যে ট্ৰেভেল এণ্ড ফুড তুমি কি ব্লগ দি আছা তুমি ফেঞ্চি বজাৰত এখন দেখাই আছা কি দেখাই আছা সেইটো এটা যোনে জানে নাজানাবিলাক কৈ দিছোঁ যে ব্লগ এটা এনেকুৱা এটা কেটেগৰী মানে মোৰ এক্সপিৰিয়েঞ্চ মোৰ ডেইলি লাইফ হওক ট্ৰেভেল ব্লগ হওক ফুড ব্লগ হওক যিখিনি মোৰ এক্সপিৰিয়েঞ্চ সেইখিনিয়ে মই মোৰ ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক দেখাই আছোঁ সেইটোৱে ব্লগ হয় তাতে ট্ৰেভেলো হ'ব পাৰে ডেইলি লাইফষ্টাইলো হ'ব পাৰে যিকোনো মই কিবা এটা চাৰ্ট কিনিছোঁ কিবা এটা দেখাইছোঁ ফেশ্বন লাইফষ্টাইল কিবা যিকোনো দেখাইছোঁ আৰু বাহিৰত যোৱাৰ কথা কৈছোঁ মই এতিয়া মোৰ চেনেলটো ইমান গ্ৰ' হোৱা নাই ইমানখিনি মই পইচাও পোৱা নাই যে মই বাহিৰত গৈ মই অনলি ফৰ ইউটিউবৰ কাৰণে ভিডিঅ' বনাম ইমানখিনি মোৰ চেনেল গ্ৰ' হোৱা নাই ৰিচেণ্টলি মই মণিপুৰ গৈছিলোঁ মণিপুৰত যাওঁতে মই মানে অনলি ফৰ ইউটিউবৰ কাৰণে গৈছোঁ মণিপুৰ মই বেলেগ একো মোৰ কাম নাছিলে মোৰ 10,000 মান খৰচ হৈছিলে মণিপুৰ আৰু তাতে গৈ মই মাত্ৰ 3টা নে 4টা ভিডিঅ' বনাইছোঁ মণিপুৰত অহা যোৱা চব মিলি মোৰ 10,000 খৰচ হৈছিল আৰু মোৰ ব্লগ মাত্ৰ 3টা নে 4টা বনাইছোঁ সেই 3টা 4টাৰ পৰা মই 10,000 ৰিকভাৰ হোৱা নাই মই খুব বেছি 1 বা 2,000 টকা পাইছোঁ সেই 3টা 4টা মান ভিডিঅ'ৰ পৰা তে প্ৰত্যেকটো যদি মই বাৰ এনেকৈ 10,000 কৰি কিনে মই ঘূৰিব লগা হয় ইউটিউবৰ কাৰণে মই দেখোন এই জব কৰি মই যে গাড়ী চাড়ী কিনি চব বিকিব লাগিব দেখোন তে মই ফুৰিব যাম যদি বাচি থাকোঁ মোৰ চেনেলটো আৰু গ্ৰ' হওক মই ইউটিউবৰ পৰা মানে এনেকুৱা হ'ব লাগে যে চোৱা মই আজি মই মুম্বাই গৈছোঁ মুম্বাইত যাওঁতে মোৰ 10-15 টকা খৰচ হ'ল আৰু সেই মুম্বাইত ঘূৰি কিনে মোৰ যিখিনি ভিডিঅ' বনাইছোঁ মই তাৰ পৰা মই 40 বা 50 টকা পাওঁ তেতিয়া মই মুম্বাই কি মোক গোটেই ৱৰ্ল্ড দেখাম মই কিন্তু সেই
পৰ্যায়ত যাব লাগিব এতিয়া মই যদি পইচা মই লেংটা হৈ কিনে গোটেই ঘূৰি ফুৰো পকেট খালী কৰি নহ'ব সেইকাৰণে এতিয়া মই নটিছখনে দেখাই আছোঁ ভালকৈ ব্লগখিনি যেতিয়া পইচা বেছিকৈ পোৱা হ'ম ইউটিউবৰ পৰা তেতিয়া ময়ো ইনভেষ্ট কৰিম ইউটিউবত এই কওঁতে মোৰ এটা এক্সপিৰিয়েঞ্চ মনলৈ আহিলে এই ৰিচেণ্টলি মই ঋষিকেশ গৈছিলোঁ মই সেইখিনি সুধিম বুলি ভাবিছিলোঁ সেইটো কথা ছেম কথা ই যেনেকৈ মণিপুৰৰ কথা ক'লে মই ঋষিকেশ যাওঁতে মোৰ প্ৰায় 35,000 খৰচ হ'ল ফ্লাইটৰ টিকেটৰ পৰা অহা যোৱাৰ পৰা আৰম্ভ কৰি তাত থকা লোৱা মই দিল্লীতো 2 দিন থাকিলোঁ চ' সেই 35,000 ইউটিউবৰ সেইকেইটা ভিডিঅ' মই ঋষিকেশৰ 9টামান ভিডিঅ' হ'ল নেকি সেই 9টা ভিডিঅ'ৰ পৰা সেই তাৰ 1%ও ইনকাম নহয় 1% হোৱা আশা কম মোৰ যি ভিউজ এতিয়া বিকাশৰ কথা বেলেগ বিকাশৰ 100K হ'ব হ'ল কিন্তু মোৰ হোৱা আশা বহুত কম সেইটোৱে নহয় সেইটোৱে ইয়াৰ পৰা পইণ্টৰ লগতে মোৰ এক্সপিৰিয়েঞ্চটো মই লগাই দিলোঁ বিশেষকৈ আপুনি ঋষিকেশৰ কথা ক'লে এতিয়া ঋষিকেশৰ কথা মই এইটো কথা সুধোঁ ঋষিকেশত গৈ পিনে আপুনি বহুত এনজয় কৰিলে আৰু সেই এনজয় কৰাৰ পিছত যিটো ভাল সেইটোৱে ভাল লাগিছিলে বেছি মোৰ এটা চিন যিটো আপুনি ওপৰৰ পৰা জঁপিয়াই দিছিলে আৰু গৈ পিনে আৰু নেক্সট আৰু এটা আছিলে যিটো পানীত জঁপিয়াইছিলে আপুনি পানী ভয় কৰে বুলি ক'লে তাৰ অভিজ্ঞতাৰ বিষয়ে কিছুমান অ'কে একচুৱেলি সেই জঁপিওৱাটো যোনটো বাঞ্জি জাম্পিং বুলি কয় সেইটো মোৰ আগৰ পৰা ইচ্ছা আছিলে একচুৱেলি সেই ইচ্ছাটো কেনেকৈ হ'ল শ্বাহৰুখ খানৰ এটা গান আছিলে ইয়ে দিল দিৱানা সেই গানটোত শ্বাহৰুখ খানে তেনেকৈ ওলমি কয় এতিয়া মই ভাবিছোঁ কেনেকৈ ওলমিলে এইখিনিতে মই আৰু এটা কৈছোঁ কথা উলিয়াব বিচাৰিছোঁ অলপ আগত আপোনাৰ চাবলৈ পাইছিলে বিকাশে কৈছিলে মাল্টি টেলেণ্টেড এই প্ৰমাণ ছিংগাৰ হয় নাই ছিংগাৰ নহয় তাৰপিছত সেই গানটোত যে মই বাঞ্জি জাম্পিং দেখিলোঁ তেতিয়া মই ভাবিলোঁ কি হয় কি নহয় 8টা সুধি গম পালোঁ আৰু যে বাঞ্জি জাম্পিং বুলি কয় এনেকৈ ওপৰৰ পৰা জঁপিয়াব পাৰি মই ভাবিলোঁ এক্সপিৰিয়েঞ্চটো চাগে বৰ ভাল হ'ব কাৰণ শ্বাহৰুখ খানত পূৰা হাত মেলি জঁপিয়াই থাকোঁ মই ভাবিছোঁ নাই মই এদিন কৰিব লাগিব সেইবোৰ ইচ্ছাটো বহুত দিনৰ পৰা আছিল তাৰপৰা ৰিচেণ্টলি যোৱা বছৰ মোৰ লগৰ এজনে ক'লে যে সি ঋষিকেশ গৈছিলে তাত সি বাঞ্জি জাম্পিং কৰিলে তাৰ পৰা সেইটো কথা গম পাই মই লগে লগে বোলো নাই মই ঋষিকেশ যাব লাগিব মই বিকাশকো লগ ধৰিছিলোঁ কিন্তু সেই ব্লগৰ হেৰিটো বিকাশে আগবঢ়াব গৈছিলে এয়াৰপৰ্টলৈকে আনিব গৈছিলে আগবঢ়াব গৈছিলে ভিডিঅ' এতিয়ালৈকে আপলোডে কৰা নাই ইমান লেজি মানুহ মই ডেইলি কওঁ ভিডিঅ' আপলোড কিমান লেজি মানুহ মোক দেখিলে মানে একচুৱেলি লেজি মানুহ মই দিনটো সময় নাপায় সেইটো তাৰপিছত সেই ঋষিকেশত বাঞ্জি জাম্পিং কৰিব গ'লোঁ সেই এক্সপিৰিয়েঞ্চটো মই বহুত লগত শ্বেয়াৰ কৰা নাই মানে এটা কথা মানে মই ক'বলৈ পাহৰি যাওঁ যে যেতিয়া জঁপিয়াইছিলোঁ তেতিয়ালৈকে বহুতে মোৰ যে ভয় লগা নাছিলে নেকি মোৰ হাইটলৈ ভয় নালাগে কাৰণে ভয় নাই লগা মই তললৈ চাইছোঁ ইমান বিশেষ ভয় লগা নাই কিন্তু জঁপিয়াই দিয়াৰ লগে লগে এনেকুৱা লাগিছিলে কিহৰ কাৰণে আহিছিলোঁ মই ইয়ালৈ কিহে মোক কামুৰিছিলে তাৰপিছত সেই ভয়টো যি খালোঁ কিন্তু তলত নমাই দিয়াৰ লগে লগে এটা এনেকুৱা এটা কনফিডেঞ্চ মানে এইটো মই কৰিব পাৰিলোঁ বুলি যিটো মানে ফিল হয় সেইটো এটা আল্টিমেট মানে আপুনি once in a lifetime ultimate once in a lifetime experience মানে যাৰ ইমান বেছি ভয় নালাগে বা হাৰ্টৰ প্ৰব্লেম নাই তেওঁলোকক পাৰিলে মই কৰিবলৈ ক'ম ৰেটটো অলপ বেছি হয় কিন্তু তথাপিও যদি সুবিধা হয় কৰি চাব পাৰে যিটো নমাই দিয়াৰ পিছত যিটো এক্সপিৰিয়েঞ্চ হয় সেইটো বৰ বেলেগ এক্সপিৰিয়েঞ্চ এতিয়া আৰু পানীটো সেয়াই মই জঁপিয়াই আহি পিনি ভয় কৰে বুলি কৈছে মোৰ যথেষ্ট ভয় লাগে ভিডিঅ'টো যোনে চাইছে দেখিছে মোৰ মুখ চুখ শুকাই গৈছিলে একদম কৃষ্ণৰ নাম লৈ মই একচুৱেলি ইমান ভগৱানৰ নামো নকওঁ ভয়তে মানে মুখত ওলাই গৈছে কৃষ্ণ বুলি তাৰপিছত তাত গৈ দেখিলোঁ যে বহুতে জঁপিয়াব লৈছে জঁপিয়াবলৈ পৰা নাই মই কেমেৰা শ্বট ল'ম বুলি ভাবিছোঁ শ্ল' মোশ্যনত জঁপিওৱা শ্বট ল'ম বুলি ভাবিছোঁ কিন্তু নজঁপিয়াই মই ইমাননো কি ভয় লগা কথাটো হ'ল লাইফ জেকেট পিন্ধিয়ে আছোঁ তাৰপৰা তাত গৈ যেতিয়া চালোঁ তলত গংগাখন পুৰা বৈ আছে দ গংগা 50 ফুট 40 ফুট দ হ'ব গংগা তলত বৈ আছে হিলটো মই তললৈ চাইছোঁ মোৰ ভৰিকেইটা কটকট ভিডিঅ' যথেষ্ট ইজি লাগে কিন্তু একচুৱেল ৰিয়েল লাইফত সেইটো বেলেগ এটা এক্সপিৰিয়েঞ্চ ভৰিকেইটা পুৰা কটকটকে কঁপিছে তাৰপিছত যি নাই আৰু 1 2 3 হৈ গ'ল আৰু বাকী ভিডিঅ'ত দেখিছে আৰু বিশেষকৈ আৰু এটা কওঁ যে আমাৰ ইউটিউবৰতো তোমালোকৰ দুজন ব্লগিং চেনেল হয় ব্লগিং হয় আৰু ধৰা মোৰতো হৈছে ইণ্টাৰভিউ চেনেল আৰু বহুত ধৰণৰ চেনেল আছে বহুত টপিকছৰ ওপৰত ইউটিউব ষ্টাৰ্ট কৰা মানে আৰু ইউটিউব ষ্টাৰ্ট কৰা তোমালোকে ৰোষ্ট কৰাটো হেৰি ছাপোৰ্ট কৰা নে নকৰাকৈ তোমালোকৰ ৰোষ্টৰ বিষয়ে কিবা এক্সপিৰিয়েঞ্চ ৰোষ্ট কৰিব লাগে ৰোষ্ট এটা মানে কি হাঁহিৰ মাজেৰে সমালোচনা কৰা বস্তু এটা কেৰিমিনাটি আমাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 ৰোষ্টাৰ হয় কেৰিমিনাটি ৰোষ্ট কৰাৰ আগতে আই থিংক পাৰ্মিশ্যনো লয় নেকি পাৰ্মিশ্যন লয় আমাৰ এই মিষ্টাৰ কুমাৰে কৈছিল ৰোষ্ট ধুনীয়াকৈ এটা বস্তু মানে
সেই দালাল কি দালাল আছে দীপক কালালক কৰিছে মানে যাৰ কৰে ৰ'ষ্ট সিহঁতৰ বেয়া পাব নালাগে বস্তুটো হিংসাক পূজা হৈ গ'ল এটা ভালে পায় ৰ'ষ্ট কৰিলে তাৰমানে প্ৰমোশ্যন হয় কিন্তু আমাৰ অসমত যিটো ৰ'ষ্ট মাই গড একদম লাগে মানে পাৰ্চনেল দুশ্মন নেকি ইয়াৰ দুশ্মন নেকি একদম মানে পাৰ্চনেল দুশ্মন মানে কেৰি মিনাটিহেঁতে মই ইমান ৰ'ষ্টৰ ভিডিঅ' নাচাওঁ কিন্তু যি দুইটা চাইছোঁ ভিডিঅ'টো চালে যিজন মানুহ দেখুৱাই তেওঁৰ ওপৰত হাঁহি এটা উঠে এতিয়া আমি তাত 3টা ল'ৰা আছোঁ বিকাশক মই কথাই সেইটো হয়ে আমাৰ মাজত ডাউন দি থাকোঁ তেতিয়া আমাৰ হাঁহি উঠে বিকাশৰ নিজৰ হাঁহি উঠে বিকাশৰ খং নুঠে কিন্তু আমাৰ অসমত যিটো হৈ আছে ৰ'ষ্টটো যেতিয়া চাই যিজন মানুহক ৰ'ষ্ট কৰিছে অট'মেটিক এটা খং উঠি আহে মানে ভিউৱাৰ্ছ বিলাকৰ মনত খং এটা উঠি আহে ই বেয়া হয় আমুক হয় কেলে এনেকুৱা কৰিব কমেণ্ট ছেকশ্যনটো চালে গম পোৱা যায় যে ই ভাল নহয় এনেকুৱা হাঁহিটো কম উঠে কিন্তু খংটো এগ্ৰেছিভনেছটো বেছি আছে বস্তু কি পৰ্যায়ত গৈ পাইছে ভিউৱাৰ্ছখিনিয়ে গম পায় এগ্ৰেছিভনেছটো বেছি হৈ যায় আমি কৈছিলোঁ বিশেষকৈ ৰ'ষ্ট চেনেলৰ কথা ৰ'ষ্ট চেনেলৰ বিশেষকৈ তুমি ক'লা যে কেৰিমিনিটি তাৰপৰা মানে সেই আৰু বস্তুটো যাক ৰ'ষ্ট কৰি আছে তেওঁ যেন বেয়া নাপায় তেখেতৰ যে আত্মসন্মানৰ আঘাত নপৰে মানে ভিউৱাৰ্ছৰ চাই মনটো ভাল লাগিব লাগে হাঁহি দিব লাগে খং উঠিব নালাগে সেইটো এতিয়া আমাৰ অসমৰ আৰু মই এটা কথা কৈ আছোঁ ইণ্ডিয়ান বয় আগতে আমাৰ অসমীয়া এজন আছিলে ৰ'ষ্টাৰ ইণ্ডিয়ান বয় আজিকালি কি হ'ল নাজানো তেওঁক বহুত দিন দেখা নাই তেওঁ বৰ ধুনীয়া ৰ'ষ্ট কৰিছিলে আজিকালি তেওঁ নাই তেওঁ বস্তুটো গম পাইছিলে কি ৰ'ষ্ট কি তেওঁ সেই বস্তুটো একদম মানে অৰিজিনেল ৰ'ষ্টটো কৰিছিলে তেওঁ আমাৰ এতিয়া আৰু জানে কি হৈ আছে বস্তু এতিয়া যিকেইটা আমাৰ নৱপ্ৰজন্ম আমাৰ অসমৰ ইউটিউবাৰ ৰ'ষ্ট চেনেলৰ কি বাৰ্তা দিব বিচাৰে যোনে এতিয়া ৰ'ষ্টত মানে দেখিছে যে বা ভিউজ আহি আছে এতিয়া তেওঁলোকক চাইও মানে তেওঁলোকক মানে কয় নহয় যে আগৰ যোনফালে গৈছে পিছৰ এইফালে যায় তেওঁলোকক চাই এতিয়া বহুত ৰ'ষ্ট চেনেলো হৈছে চেম তেনেকুৱা টপিকতে ভিডিঅ' বনাই আছে বেয়া থাম্বনেইল লগাই কিবা লগাই কিন্তু সেইবিলাক লং লাষ্টিং নহয় সেইটো কি ক'ব বিচাৰা মানে ৰ'ষ্ট কৰক কিন্তু এটা লিমিটত থাকি কিনে বস্তুটো যে যাক কৰে সিও ভাল পায় আৰু যোনে চাই সিও ভাল পায় সেইটো লিমিট এটাত থাকি কিনে বস্তুটো যিকোনো বস্তু লিমিট ক্ৰছ হ'লে বেয়া হয় সেইকাৰণে লিমিট এটাত থাকি কিনে বস্তুটো কৰিলে ভাল হয় বিতুপন দাই কৈ পিনে আমাৰ আজি ইণ্টাৰভিউটো ইমানতে পৰিসমাপ্তি ঘটাইছে আপোনালোকে মইনাক ইউটিউব চেনেলটো চাব যদি ভাল লাগে ছাবস্ক্ৰাইব আৰু লাইক কৰিব বহুত কষ্ট কৰি আছে বেষ্ট হৈছে থাকিল তোমাৰ থেংক ইউ মোৰ ফালৰ পৰা মইনাক ইউলে যথেষ্ট শুভেচ্ছা থাকিলে আৰু তেওঁ বহুত কষ্ট কৰি আছে আৰু ইণ্টাৰভিউবিলাক লৈ আছে বহুতো ইউটিউবাৰক লগ কৰি তেওঁলোকৰ ইণ্টাৰভিউ লয় চাই থাকিব চেনেলটো চাই থাকিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব হয়নে কাৰণ কষ্ট কৰি ভিডিঅ' বনালে ছাবস্ক্ৰাইব কৰিলে ভাল লাগে চ' সেয়াই সেইখিনিকে ক'লোঁ আৰু তোমালৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল ঠিকেই আৰু বিশেষকৈ মই আৰু কৈছোঁ মোৰ চেনেলৰ এটা যিটো গিভৱে কণ্টেষ্ট দিছিলে সেইটো আপোনালোকে চাবলৈ পাইছে ইয়াৰ আগৰ ভিডিঅ'টো যিটো আছে বিতুপন দা তাত হেৰি কৰিছিলে মোক উইচ কৰিছিলে বিকাশ দা উইচ কৰিছিলে লগতে বহুত ধৰণৰ ইউটিউবাৰ আছে মোক উইচ কৰা সেই গিভৱে কণ্টেষ্ট এতিয়া চলি আছে চ' তেতিয়ালৈকে আপোনালোকেও পাৰ্টিচিপেট কৰিব পাৰে কৰিবলৈ কি কৰিব লাগে বিশেষকৈ আগৰ যিটো আগৰ ভিডিঅ'টো আছে সেই ভিডিঅ'টো চাব চাই পিনি তাত আহি আছে ওপৰত আহি আছে আহি আছে মই ষ্টাৰ্ট কৰিছোঁ এটা ব্লগিং চেনেল সেই ব্লগিং চেনেলটোৰ নাম হৈছে আছামিজ ব্লগৰ লিংকটো আপুনি ডেছক্ৰিপশ্যনত পাই যাব আৰু বিশেষকৈ তাত এটা ইণ্ট্ৰ' আছে আৰু ধৰক এটা শ্বৰ্ট মই ডেমো এটা দিছোঁ চ' কেনে লাগিছে ইণ্ট্ৰ'টো চাই পিনি আপুনি বিশেষকৈ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে সেইটো এতিয়া ছাবস্ক্ৰাইব কৰিব